গতিকে তোমালোকে অলপ সময় বাকি বিদ্যাৰ্থীক নিয়ন্ত্ৰণ কৰি ৰাখা। মনোজ দেৱনাথ আচাৰ্যক সম্বৰ্ধনা জনাব প্ৰণৱ দেৱনাথ। সম্বৰ্ধনা জনাব সুপত ডেকাই। Birth anniversary of Dr. Sarvapalli Radhakrishnan. He is an excellent teacher, a great scholar, and second president of India. Teacher Day is the best way of students to express love and respect for their teachers. Teachers are the backbone of our society. They are the source of wisdom and knowledge. Teachers teach us manner and make our future bright. Teachers are our real best friends. My dear teachers, we never forget you in our life. We are grateful and thankful in all of your efforts today and every day. Thank you everyone. সম্মানীয় সভানেত্ৰী মহোদয়া, লগতে মঞ্চত উপস্থিত অন্যান্য বিষয়ববীয়া তথা আমন্ত্ৰিত অতিথিসকল আৰু মোৰ শ্ৰদ্ধাৰ প্ৰধান আচাৰ্য উপলক্ষে আচাৰ্য ভাৰতী আৰু উপস্থিত সদন। আজিৰ এই বিশেষ দিনটোতে ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি, ভাৰতৰ এগৰাকী মহান মনীষী, শিক্ষাবিদ, ৰাজনীতিবিদ, দাৰ্শনিক, পণ্ডিত প্ৰবৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনদেৱে জন্মগ্ৰহণ কৰিছিল। 1888 চনৰ আজিৰ দিনটোতেই চেন্নাইৰ পৰা কিছু নিলগৰ এখন সৰু গাঁও, তিৰুতানি নামৰ এখন সৰু গাঁৱত তেখেতে জন্মগ্ৰহণ কৰিছিল। তেখেতে এটা বুঢ়া ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু তেখেতৰ পিতৃৰ নাম আছিল সৰ্বপল্লী বীৰস্বামী আৰু মাতৃৰ নাম আছিল চিদামা। তেখেতে নিজৰ প্ৰাথমিক শিক্ষা তিৰুতানিতেই গ্ৰহণ কৰিছিল আৰু তাৰপিছত তেখেতে তিৰুতানিৰ পৰাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু চেন্নাইৰ ভেলোৰ কলেজৰ পৰা তেখেতে মোৰ সহপাঠীসকল, দাদা বাইদেউ, ভাইটি ভণ্টিসকল আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, আজি আমাৰ ভাৰতবৰ্ষত শিক্ষক দিৱস ৰূপে পালন কৰে। কাৰণ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁৰ জন্মদিনটো শিক্ষক দিৱস ৰূপে পালন কৰিবলৈ কৈছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি আছিল। তেওঁ সৰু কালৰে পৰা শিক্ষকৰ যিটো কষ্ট, শিক্ষকসকলৰ যিটো ল'ৰা ছোৱালীৰ প্ৰতি ভাল পোৱা বা মৰম, সেইটো দেখি তেওঁ সৰুৰে পৰাটো আপ্লুত হৈছিল। আৰু তেওঁ এজন অত্যন্ত জ্ঞানী মানুহ আছিল, যিহেতু তেওঁ চিন্তা কৰিছিল যে সকলো বিভাগৰে বেছিভাগৰে নিৰ্দিষ্ট এনেকুৱা এটা দিন থাকে, কিন্তু শিক্ষকসকলক যাতে ল'ৰা ছোৱালীসকলে বা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক পৰা আশীৰ্বাদ ল'ব পাৰে, এনেকুৱা নিৰ্দিষ্ট কোনো এটা দিন নাছিল যাতে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পৰা আশীৰ্বাদ ল'ব পাৰে। সেইবাবে তেওঁ এইটো কথা চিন্তা কৰিছিল যে তেওঁ এদিনা এনেকুৱা এটা দিন বনাব খোজে যিটো দিনত ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ পৰা আশীৰ্বাদ ল'ব পাৰে। আৰু তেওঁৰ যেতিয়া মৃত্যুৰ সময়ত তেওঁৰ অন্তিম ইচ্ছা কি আছিল, তেতিয়া তেওঁ ক'লে যে মোৰ জন্মদিন ৰূপে পালন নকৰি সেইটো শিক্ষকসকলৰ নামত অৰ্পিত কৰিবলৈ বিচাৰিছিল। আৰু সেই দিনাৰ পৰা 5 ছেপ্টেম্বৰ তাৰিখটো আমি শিক্ষক দিৱস ৰূপে পালন কৰি আহিছোঁ।
শিক্ষক এনেকুৱা এজন ব্যক্তি হয় যিয়ে নিজৰ কষ্টৰ কথা নাভাবি আনৰ ভৱিষ্যত উজ্বলাই, নিজৰ ভৱিষ্যতৰ কথা নাভাবি ছাত্ৰসকলৰ ভৱিষ্যত উজ্বলোৱাৰ কথা চিন্তা কৰে। সেইবাবে চাগে কোৱা হয় শিক্ষক এডাল মমবাতিৰ দৰে যিয়ে নিজে চলি আনক পোহৰ দিয়ে। ধন্যবাদ। मेरी पूर्व शिक्षकों के साथ आज कंधे से कंधा मिला के कुछ करने की इस विद्यालय में मुझे शुभ अवसर मिला है, परंतु मेरा ये शायद ही दुर्भाग्य है कि मेरे शिक्षकगण ने मुझे पहले जो सपना दिखाया था कि आसमान छूने की या फिर बड़े सपना दिखने की, मैं वो आज पूर्ण नहीं कर पाई। उसके वजह से मैं सभी के सामने सर्वप्रथम क्षमा चाहती हूँ। सपना तो बहुत बड़ा था पर पूरा नहीं कर पाई। फिर भी मेरी तरफ से आप सभी विद्यार्थियों को मेरी तरफ से अनुरोध है कि आप कभी भी जिंदगी में अपने गुरु को कोई भी इस प्रकार की अपशब्द दुर्व्यवहार न कीजिएगा, जिससे कि आपके जीवन में कोई भी किसी भी प्रकार के अंधकार का प्रकाश न लेके आए, बल्कि आप सभी गुरुओं को उतना ही सम्मान दें जितना आप एक भगवान को देते हो। क्योंकि कहा गया पहले जमाने की ऋषि मुनियों के द्वारा ये कहा गया है कि गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वरा गुरु साक्षात परब्रह्म तस्मै श्री गुरुवे नमः। इसका अर्थ है गुरु ही क्या है? ब्रह्मा है, गुरु ही ईश्वर है, गुरु साक्षात परम ब्रह्म है, जिसके साथ हम किसी को तुलना नहीं कर पाते हैं। और इसी के जरिए मैं आप सभी को ये कहना चाहती हूँ कि आज का दिन आप सभी को ज्ञात है कि किन महान व्यक्ति के नाम पे ये दिन पूरा समर्पित है, और वो है डॉक्टर सर्वपल्ली राधाकृष्णन। और उन्हीं का जन्म आज ही के दिन 5 सितंबर के दिन वो जन्म हुए थे। वो भी एक महान शिक्षक। And my dear students and honorable guardians, like the other year, in this year we celebrate Teachers' Day by the Sri Bharati. In this time, we have heard all the teachers and our gurus who always help the students to stay in a good stage in his life.